কি খবৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মই ৰক্তিমা শইকীয়াই পুনৰবাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি হৈছে 31 তাৰিখ আৰু মই যাম ভেকচিন ল'বলৈ ভেকচিন বুলি ক'লে বহুত ভয় লাগে ফাৰ্ষ্ট ভেকচিনটো লওঁতেই বহুত জ্বৰ উঠাইছিলে আৰু আজি সেকেন্ড ভেকচিন ল'ব গৈ আছোঁ ভেকচিন লৈ আহি ফুৰিবলৈ যাম পাহাৰলৈ আৰু পাহাৰৰ পৰা আহি পেলাই কলৈ যাম আপোনালোকে চাই থাকিব গোটেই সম্পূৰ্ণ ভিডিঅ'টো আৰু পাহাৰৰ পৰা আহি এটা চেলেঞ্জ আছে চেলেঞ্জটো চাবলৈ নাপাহৰিব গতিকে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ মই যাম ভেকচিনৰ সেকেন্ড ড'জ ল'ব ফাৰ্ষ্ট ড'জটো ল'লোঁ তেজপুৰত আৰু সেকেন্ড ড'জটো ল'ম মই বৈঠালাংচু আমি যাত্ৰা আৰম্ভ কৰিছোঁ ভেকচিনৰ সেকেন্ড ড'জ ল'বলৈ আমি এইদৰেই এতিয়া বাইকত গৈ আছোঁ বৈঠালাংচুৰ বজাৰৰ মাজে মাজে ভেকচিন ল'বলৈ আৰু এতিয়া বাইকত আহি আমি সোমাই যাম এতিয়া সোঁফালেৰে এফালে আছে বৈঠালাংচু চিকিৎসালয়খন আমি আহি পাই গ'লো য'ত ভেকচিন ল'ম মানে বৈঠালাংচু হাস্পাতাল ইমান ওখ মৰিলোঁ মানুহজন গৈ আছে আগে চাওক মই যাবই পৰা নাই আহি পাই অলপ সময় বহিব দিছে নাৰ্ছে বোলে চাহ খাই আছে এটা বস্তু চাব হা এফালে ভেকচিন দি আছে আৰু এফালে এই কুকুৰটো চাওক কিমান ধুনীয়াকৈ শুই আছে ইফালে একদম পূৰা কাপোৰ লৰা আছে আৰু এইফালে শুই আছে ফাইনেলি মই এতিয়া ভেকচিন লোৱা চকীখনত বহিলোঁ আৰু মোৰ হাজবেণ্ডে এতিয়া কৈছে নাৰ্ছ বাইদেউসকলক যে মোক কেনেদৰে বেজি দিব লাগে শুনকচোন এবাৰ ভালদৰে শুনিব দেই কেনেকৈ কৈছে অলপ জোৰত দিব দেই বাইদেউ মানে অলপ জোৰত দিব অঁ কন্দুৱাই দিয়ক ভালকৈ দিয়ক একদম পূৰা এক গৰুক যে দিয়ে তেনেকৈ ঘপ কৰি দিয়ক এবাৰে কান্দিব মনে বনাই সেকেন্ড ড'জ লোৱা হৈ গ'ল আৰু এতিয়া মই আহি আছোঁ হস্পিটেলৰ পৰা বেজীৰ ফুচটো খাই টাটা দিলোঁ দেই বাই বাই ভৱিষ্যতে কেতিয়াবা লগ পাম এতিয়া আমি আহি গ'লোঁ ফুপু গ্ৰীণ এতিয়া আমি সেউজীয়া পৰিৱেশৰ মাজে মাজে যাম পাহাৰলৈ পাহাৰত বহুত ভাল লাগে আৰু বহুত গছ-গছনি আছে বহুত ভাল লাগে পাহাৰত গৈ পাহাৰৰ জুৰি আছে পানী আছে সেইবোৰ চাই থাকিব পিছত মই দেখুৱাই গৈ আছোঁ এতিয়া আমি আহি আছোঁ পাহাৰলৈ কিমান ৰ'দ দিছে মানুহজনৰ ভয়ে লাগিছে মানে চিন্তাই লাগিছে ইমান ৰ'দত হাত চাত ক'লা হৈ যাব তথাপি উপায় নাই ভাল লগা পৰিৱেশ চাব যাবই লাগিব আৰু বলক আমি এতিয়া পাহাৰলৈ যাওঁ
ये माँ কি মজা লাগিছে ও রোদ ইফালে বাইকৰ হাৱা ঠাণ্ডা গৰম সব লাগিছে মজা ये পাই গলো পাহাৰৰ ওপৰৰ পৰা পানী বৈ আহিছে পানীখিনি চালো আৰু এতিয়া আকৌ গৈ আছো পাহাৰৰ ওপৰলৈ আকৌ পাই গলো এনেকুৱা এটা ওপৰৰ পৰা পানী পৰি আছে বহুত ধুনীয়া লাগিছে আৰু মই ৰখিব নোৱাৰিলো পানীখিনি দেখি তললৈ নামি গলো আৰু মানুহে খাবলৈ সুবিধা হোৱাকে এইদৰে বাঁহ দি দিছে আৰু বাহেৰে পানী পৰি আছে ইমান ধুনীয়া লাগিছে চাওকচোন পাইপৰ নিচিনা আৰু মই পানীখিনি খাইও চালো মুখত দিও চালো বহুত চাফা বহুত ভাল লাগিছে আকৌ পাহাৰৰ ওপৰলৈ গৈ আছো হিল চাওক ইমান ধুনীয়া লাগিছে হিল আৰু এয়া মানুহ আহি আছে পিছফালে পাচি লৈ কৰবাত যায় চাগে আৰু আমি আহি আছো এতিয়া ওপৰলৈ এতিয়া এটা দেখিম ডাঙৰ হিল চাওক ইমান ডাঙৰ হিলটো পৰি যায় বুলি ভয়ও লাগে এতিয়া আমি আহি পাই গলো এটা পাহাৰৰ ওপৰত থকা ভিউ পইণ্টত আৰু এই ভিউ পইণ্টৰ পৰা তললৈ চালে বহুত ধুনীয়া লাগে গোটেই ধুনীয়া পৰিৱেশ এজন আছে মোৰ হাজবেণ্ড তললৈ চাই আছে আৰু এবাৰ মই এই ভিউ পইণ্টৰ পৰা মই ফেচবুক লাইভ কৰিছিলোঁ ইয়াত ভালদৰে নেটৱৰ্ক নাপায় যিসকলে চাইছিলে তেখেতসকলে গম পাইছে এই ভিউ পইণ্টত মই আকৌ আহিছোঁ চাওক তলৰ পৰিৱেশ ইমান ধুনীয়া বহুত ধুনীয়া এইফালে মেঘালয় পাহাৰ গ্ৰীণ এই ৰাস্তাটো দি আমি আহিছিলোঁ এইটো ৰাস্তাটো দি পাহাৰ বগাই আমি আহি পাই গলো এয়া কলগছ গোটেই পাহাৰটোতে কলগছে বেছি নেকি আমাৰ ভৈয়ামত ইমান কলগছ নাই যিমান পাহাৰত আছে আৰু ভৈয়ামত যেতিয়া বিয়া সভা হয় তেতিয়া কলপাতৰ দৰকাৰ হয় তেতিয়া বিচাৰি যাব নাপায় আৰু কিন্তু পাহাৰত আপুনি কলপাতৰ অভাৱ নাই এজোপা কি গছ এজোপা লিচু গছ ন এজোপা লিচু গছ লিচু এই মামাটো হাই মনটো হাই আৰু ক'ত ফুৰাব মোক আৰু ক'ত নিনিয়ে ওপৰত আৰু ক'ত নাযাওঁ কিমান বাৰ আহিলে আপুনিতো বাঘ আছে বহুত বাঘ আছে বহুত এই ইয়াততো বহুত বছৰ থাকিলে কিমান দিন আহিলে ইয়াতে মাত্ৰ দুদিন মোৰ লগত আৰু এদিন এই পাৰ্চটো ঘৰত দিয়ক কেনেকুৱা লাগিব দেখিবলৈ পাৰ্চ লৈ আছে মোৰ মাস্কখন খুলি খালি মাস্ক চিট শুই পেলাই মানুহজনৰ চিন্তা হৈছে ৰ'দত ক'লা হৈ যাব হাতখন সেইকাৰণে গৈ আছে সোনকালে যাব লাগে সোনকালে নহ'লে আৰু হাজবেণ্ডৰ আহি আছে ফটো দুখনমান চিলাওঁ আৰু থাম্বনেইলত দি আছোঁ পাহাৰ চাই হৈ গ'ল আৰু এতিয়া আমি উভতি আহি আছোঁ মানে পাহাৰৰ পৰা ভৈয়ামলৈ পাহাৰৰ পৰা আহি মই পোনে যাম এতিয়া পাৰ্লাৰলৈ বহুদিন যোৱা হোৱা নাই পাৰ্লাৰলৈ থ্ৰেডিং কৰিবলৈ আছে আৰু ৰ'দত গৈ মুখখন একদম পুৰা ছানবাৰ্ণ পেলাই আনিলোঁ ভাবিলোঁ অকণমান মুখখনো চাফা কৰি যাওঁ আমি এতিয়া গৈ আছোঁ বৈঠালাংচুৰ এখন পাৰ্লাৰলৈ ফাইনেলি আহি পাই গ'লোঁ পাৰ্লাৰখন
এতিয়া যাম পাৰ্লাৰৰ ভিতৰত চাওক ইমান ধুনীয়া গোটেই পাৰ্লাৰখন পিংক পিংক কৰি ৰাখিছে এনেও পিংকটো ছোৱালী মানুহৰ অলপমান ফেভাৰিট কালাৰে হয় সেয়েহে চাগে পাৰ্লাৰখন পিংক কৰি ৰাখিছে ধুনীয়া লাগিছে বহুত চাফা বহুত ধুনীয়া লাগিছে আৰু ময়া বহি আছোঁ গৰাকী আহালৈ পাৰ্লাৰ পৰা আহিলোঁ আৰু ফুচকা লৈ আহিলোঁ প্ৰথমে ফুচকাখিনিৰ ভিতৰত আলুখিনি ভৰাই ল'লোঁ আৰু এতিয়া আমি কৰিম ফুচকা চেলেঞ্জ মোৰখনত আছে 15টা ফুচকা আৰু মানুহজনৰ থালিটো আছে 15টা ফুচকা গতিকে বলক চেলেঞ্জটো আৰম্ভ কৰোঁ ষ্টাৰ্ট কৰিলোঁ মই মই চেলেঞ্জটো হাৰি থাকিলোঁ মোৰ হাতত আছে 3টা মানুহজনৰ হাতত আছে 1টা আৰু মই 3টা শেষ হ'লে মানুহজনে এয়া এক্টিং কৰি আছে খাওঁকৈ শেষত মোৰ যেতিয়া এটা থাকিব খাই শেষ কৰি দিব মানে মই চেলেঞ্জটো হাৰিলোঁ মানুহজন মোৰ জিকি গ'ল ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ